নমস্কাৰ পানী লাইভ 24x7 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পঞ্চায়ত নিৰ্বাচন সমাগত তাৰ প্ৰাক্কণত জোনাই সমষ্টিত নতুনকৈ গঠিত চেঙাজান গাঁও পঞ্চায়তত সন্মিলিত গণশক্তি অসম দলৰ চেঙাজান আঞ্চলিক সমিতি দিনজোৰা কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ মুকলি সভাত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি সন্দৰ্ভত মন্তব্য কৰে। ইপিনে কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন শ্বহীদ তৰ্পণ কৰাৰ পাছত প্ৰতিনিধি সভাত দলৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত জোনাই সমষ্টিত 24টা পঞ্চায়তৰ আৰু 4খন জিলা পৰিষদ আছে। তাৰ নিশ্চিতভাৱে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট দলে 100% জয়লাভ কৰিব বুলি সদৰি কৰে। শেহতীয়াকৈ সামাজিক মাধ্যমত কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাৰ কয়লা চিণ্ডিকেটৰ কেলেংকাৰীত ভাইৰেল অডিঅ' ক্লিপ বাৰ্তাত কোনো অস্বাভাৱিক নহয়। কেলেংকাৰীত দুৰ্নীতি কৰাটো কংগ্ৰেছৰ তেজত সোমাই আছে। নিজৰ কুচৰিত্ৰ কংগ্ৰেছে কেতিয়াও নেৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। চেঙাজান ইয়াতে নতুন এখন গাঁও পঞ্চায়ত হৈছে আৰু এইটো বহু পুৰণা দাবী আছিলে এই নৈপৰীয়া অঞ্চলৰ নিজৰ এটা গাঁও পঞ্চায়ত লাগে বুলি। আগত ইয়াত চিমেণ্টমুখ আছিলে, তাৰে আৰু চিমেণ্টমুখৰ পৰা এডোখৰ আৰু চমকঙৰ এডোখৰ নৈপৰীয়া অঞ্চলক লৈ এটা চেঙাজান নতুন গাঁও পঞ্চায়ত হৈছে। আজি গাঁও পঞ্চায়ত হোৱাৰ কাৰণে তেখেতসকলক শুভেচ্ছা জনাব আহিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ নতুন গাঁও পঞ্চায়ত দিয়াৰ কাৰণে। আৰু মই চাইছোঁ আজি বহুত ফূৰ্তি ৰাইজৰ, আৰু এইকাৰণে ইয়াতে আগত গণশক্তিৰ ইয়াত কমিটি নাছিলে, সেইকাৰণে তেখেতসকলে আজি এটা ইয়াতে শাখা সমিতি এটা গঠন কৰিছে এই পঞ্চায়তক লৈ। তাৰ কাৰণে যিসকল আজি নিৰ্বাচিত হৈছে সিহঁতক নতুন ধন্যবাদ জ্ঞাপন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা দিনবোৰত এই অঞ্চলটোক আগবঢ়া অঞ্চল হিচাপে আমি নেতৃত্ব দি লৈ যাব লাগে। আৰু কিছু ডেভেলপমেণ্ট কাম কাজ ইয়াত হৈ আছে, আৰু আমি ইয়াতে বানপানী গৰাখহনীয়াক কেন্দ্ৰ কৰি যিখিনি কাম কাজ হ'ল ৰাইজক অৱগত কৰিছোঁ। আগত নহ'লে এইটো বহুত গৰাখহনীয়া আগতে আমাক দিগদাৰ কৰিছিলে। চাবলৈ গ'লে একেবাৰে ডিব্ৰুগড়ৰ পৰা পানীটো আহি খুন্দা ইয়াতে মাৰিছিলে। বহুত বছৰ আগতে আমি ৰখাব পৰা নাছিলোঁ, কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াত যোৱা 5-6 বছৰে আমি ৰখাই দিছোঁ খহনীয়াটো। এতিয়া খহনীয়া ভাৰ্চুৱেলি নাই বুলি ক'লেও ভুল নহ'ব। আৰু যিখিনি অলপ বাকী আছে সেইখিনি এইবাৰ নতুনকৈ চেংচন হোৱা কথা আছে। বানপানীৰ পাছতে আমি নতুন চেংচন পাম। আমি 17.5 কোটি টকা পোৱা কথা আছে। সেইটোৰে আমি বাকী যিখিনি বানপানী গৰাখহনীয়া সমস্যা আছে সমাধান কৰি পেলাব পাৰিম। আৰু এটা ৰাস্তা ইতিমধ্যে চিমেণ্ট নদীৰ ওপৰত ইয়াৰ পৰা একদম কুলি বজাৰ হৈ চিমেণ্টমুখ আৰু চেঙাজান এনেকৈ একেবাৰে তেতিয়া কি হ'ব, ইয়াত যদি দলং এটা হৈ ৰাস্তা হৈ যায় ইয়াৰ পৰা মানুহে ডাইৰেক্টলি ইয়াৰ পৰা চিমেণ্টমুখ হৈ কুলি বজাৰ হৈ ডাইৰেক্টলি দেউৰিঘাট বগীবিল যাব পাৰিব, ডিব্ৰুগড় যাব পাৰিব। এইটো প্ৰপ'জেল দিয়া আছে, এইটো হোৱাৰ সম্ভাৱনা আছে। আৰু আমাৰ যিখিনি মাটিৰ সমস্যা আছে ইয়াতে ফৰেষ্টৰ সমস্যা, পিজিআৰ সমস্যাৰ পৰা আৰম্ভ কৰি ছাৰ্ভে নোহোৱা গাঁৱৰ সমস্যাৰ পৰা জলদিবুৰি সমস্যা পায়, এই সমস্যাবোৰ দূৰ কৰাৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে পদক্ষেপ লৈছে, অৱগত কৰিলোঁ। আৰু তাৰ ওপৰঞ্চি এই এটা দুৰ্গম আমাৰ পঞ্চায়ত, ইয়াৰ পৰা মানুহে এতিয়া আমাৰ CC বৰগাংগৈ মাটিৰ কাম কাজ বা BD অফিচৰ কাম কাজ কৰিবলগীয়া হৈছিলে। নতুনকৈ এইটো সমষ্টি হোৱাৰ পাছত জোনাইলৈ যাবলগীয়া পৰিস্থিতি হ'লেহেঁতেন, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ কাৰণে ইয়াতে ডিমৌত নতুনকৈ আমাৰ ডেভেলপমেণ্ট ব্লক এটা হৈছে। মই ভাবোঁ যে এতিয়া বহুত মানুহৰ কাম কাজবোৰ সহজ হ'ব, ওচৰ হৈ গৈছে। তাৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই চাইছোঁ এইখিনি যেনেকৈ কাম কাজ আগবাঢ়িছে, এটা হ'ল বৃহত্তৰ ডেভেলপমেণ্ট, তাৰ ওপৰত যে সাধাৰণ মানুহক সহায় কৰাৰ কাৰণে যিখিনি কাম কাজ এইখন চৰকাৰে লৈছে, ৰাইজ উৎফুল্লিত। আৰু মই আহ্বান জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি আৰু ইয়াৰ বড়ো সমাজ আছে, বড়ো জাতীয় সংগঠন আৰু UBPO চবেই আমি লগ খাই ইয়াতে আমি একেলগে এইবাৰ যুঁজটো যেতিয়া দিম, মই ভাবোঁ যে ইয়াত কোনো বিৰোধী পক্ষৰ কোনো অস্তিত্ব নাই। আৰু মই ভাবোঁ যে 10টাৰ ভিতৰত 10টাই আমি এইবাৰ জিকিম। জোনাই সমষ্টিত কিমানমান পঞ্চায়ত গঠন কৰিব? ইয়াততো আমাৰ 24টা GP আছে, 24টা GP 240টা ৱাৰ্ড আছে। এতিয়া যিখিনি ৰিপৰ্ট আহি আছে বহুত ৱাৰ্ডত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিম। জিলা পৰিষদ 4টা আছে, আৰু সেই মৰ্মে এতিয়া কাউন্সিলাৰ আমাক AP লাগিব, আমাক 24জন। এনেকৈ আলোচনাবোৰ চলি আছে। কাইলৈৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি, UBPO আৰু য'ত আমাৰ AGP আছে, AGP লগত আলোচনা হৈ আছে, চবেই মিলি যেতিয়া আলোচনা কাইলৈৰ ভিতৰত হৈ যাব, মই ভাবিছোঁ প্ৰায়ভাগ 100%ই আমি একেলগে মিলি খেলি ভূপেন বৰাৰ পৰা কয়লা কেলেংকাৰী টকা খাই আছে, মীৰা প্ৰধানৰ কয়লা কেলেংকাৰী টকা খাই আছে। বিৰোধী সেই অখিল গগৈটো বোলে আগতে সেইটো এই ৰাকেশ পালৰ পৰা টকা খাইছিলে, কথাটো ওলাই আছে এতিয়া চব ওলাইছে।
ডাঙৰ ডাঙৰ কথা কৈ থাকে এতিয়া ওলাইছে আজি টিভিত বাজি আছে ফোন ৰেকৰ্ডিং চলি আছে সব 2 নম্বৰী খেল চলি আছে আৰু কংগ্ৰেছৰ তেজৰে 2 নম্বৰী আছে তেজত 2 নম্বৰী আছে গোটেই 60 বছৰ 2 নম্বৰী কৰিলে তো পটককে টেষ্ট কেনে নাই যায় সবাতো কি গল না আর কংগ্রেসের ধুনে রক্ষা পাই ইউ 2 নম্বরী হয়ে যায় এই নিরাপত্তা কত এতো আগতে বিজেপি ঠাকুরে ভাল আছিল কিন্তু কংগ্রেসের গল এটা দাগ লাগি গল বাবা মহিলা বরাবর ভাবি আছিল বিজেপি ঠাকুরে বহুত ভাল মহিলা আছিল এতিয়াও ভাল থাকিব লাগে কংগ্রেসের যোৱাৰ পাছত কংগ্রেসের 2 নম্বরী গোটে আরে ঘনি খালে কত হয়ে আরে কি কই আপনার সকলকে বেলেগ পার্টি চাবলৈ নাই গণশক্তি বিজেপি ইউপিপিও এক লগ হৈ লগ আৰু চিধা কথা মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো একটা গাঁও মাটি গজৰ পকা ৰাস্তা নহব দলং নহব আৰু সব আমি ন্যায় পত্ৰ আমি পাব লাগিব চিধা কথা এইটো মই প্ৰতিশ্ৰুতি দিছো আপোনালোকক আৰু কি কৈ আজি মোৰ ইয়াত কি ভাল লাগিছে সব ৰাজবংশী কিতাপে নৃত্য দেখিছো বিহু দেখিছো সব আমাৰ নমশূদ্র সমাজৰ মানুহ দেখিছো ৰাজবংশী মানুহ দেখিছো দাস মানুহ দেখিছো আমাৰ আহোম নিজৰ আহোম মানুহ দেখিছো মিচিং মানুহ বড়ো মানুহ এইটো সমন্বয়ৰ এটা নতুন পঞ্চায়ত হৈছে সমন্বয় পঞ্চায়ত চেঙাজান পঞ্চায়ত নকয় সমন্বয় পঞ্চায়ত বুলি নাম দিলে ভাল আছিল নেকি ইমান মানুহ মিলি আছে এটা চেঙাজান এই সমন্বয়ৰ জেগাটো আপোনালোকে আজি ভালকে অধিৱেশন কৰক আৰু নতুন কমিটি লৈ মোৰ শুভেচ্ছা থাকিল আৰু বলিষ্ঠভাৱে ভালকে ৰাইজক নেতৃত্ব দিয়ক আৰু নতুন কমিটি কিবা যি ঝামেলা আছে মোৰ ওচৰত নিজৰ ঘৰৰ নিচিনা আহিব সব মোৰ দৰ্জা আপোনালোকৰ কাৰণে খোলা আছে 24 ঘণ্টা খোলা আছে ৰাতি 12টাতো আহিলেও মোৰ কোনো ঝামেলা নাই মোৰ ওচৰত আহিব মই আপোনালোকৰ গাঁৱলীয়া মেলেছি আছে আৰু মই গাঁৱলীয়া টাইম আৰু কিবা কৈছো খাৰাং কাজ কৰি দিছো দেই বেয়া চাই নাপাবি হ'ব খাৰাং কাজ কৰি দিলো আৰু মোৰ ঘৰটো 24 ঘণ্টা খোলা আছে আপোনালোকৰ কাৰণে যেতিয়াই যি ঝামেলা হয় ইয়াত কাজিয়া নালাগিব মোৰ ঘৰলৈ গুচি আহিব চিধা আৰু তাকে মই আহ্বান জনাই একেলগ হৈ থাকক একেলগে মিলি আমাৰ এই অঞ্চলটোক আগবঢ়াই অঞ্চল হিচাপে এতিয়া চেঙাজান পিছপৰা অঞ্চল বুলি কোনোবাই ক'ব কিন্তু যেতিয়া ইয়াত দলং হৈ যাব টুলেৰ ৰাস্তা হৈ যাব ইয়াত ডাইৰেক্ট গাড়ী ষ্টাৰ্ট কৰি আপোনাৰ কুলি বজাৰ পাৰ হৈ মথাউৰি গৈ বগীবিল হৈ ডিব্ৰুগড় যেতিয়া যাব পৰা হ'ব আধা ঘণ্টা ডিব্ৰুগড় এতিয়া কোনে পিছপৰা জেগা বুলি ক'ব ইমান ধুনীয়া জেগা বুলি ক'ব লাহে লাহে এই স্কুলটো ডেভেলপমেণ্টৰ কাম মই দায়িত্ব লৈছো অহাবাৰ ইয়াৰো আপোনাৰ চিলভাৰ জুবলি আছে ন এখন স্কুলত চিলভাৰ জুবলি আছে অহাবাৰ এইটো ভালকে পাতিম বুলি কৈছো দেই চিলভাৰ জুবলি হাত চাপৰি বজাই দে স্কুল ভাল হ'ব লাগিব ল'ৰা ছোৱালী পঢ়া শুনা কৰি ডক্টৰ ইঞ্জিনিয়াৰ ওলাব লাগিব আমাৰ জেগাৰ পৰা প্ৰফেচাৰ ওলাব লাগিব আৰু তাকে কামনা কৰি আৰু এই মাকেইটা নিজৰ বেটীকেইটা ভালকে পঢ়াবি দেই বিএ পাছ নকৰাকে বিয়া নিদিবি চিধা কথা নিজক মহিলা মুখ্যমন্ত্ৰী আঁচনি ধৰি দিছে ভালকে পঢ়াবি প্ৰফেচাৰ বনাব লাগিব ডক্টৰ বনাব লাগিব ইঞ্জিনিয়াৰ বনাব লাগিব আমাৰ বেটীসকলক বনাব লাগিব মানুহ বনাব লাগিব তাকে আহ্বান জনাই সকলোৱে মিলি আমাৰ চেঙাজানবাসী ৰাইজে চেঙাজান ডেভেলপমেণ্ট কৰিব লাগে আহ্বান জনাই মই নতুন কমিটি পুনৰবাৰ শুভেচ্ছা জনাই মোৰ বক্তব্য ইমান সামৰিছোঁ ধন্যবাদ কয়লা চিণ্ডিকেটক লৈ ভূপেন বৰাৰ পইচা পোৱা নোপোৱা বিষয় মীৰা বৰঠাকুৰক পইচাৰ ভাগ দিয়া নিদিয়াক লৈ এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈছে এইটো অস্বাভাৱিক নহয় কংগ্ৰেছ বুলি ক'লে এতিয়া বিৰোধী যিখিনি শক্তি আছে এনেই খুব এটা মুখা পিন্ধি আছে ভদ্ৰতাৰ মুখা পিন্ধি আছে কিন্তু তেখেতসকলৰ চৰিত্ৰ যদি চাওঁ সেইদিনা মনোৰঞ্জন তালুকদাৰ ডাইৰেক্ট পইচা বিচৰাৰ ভিডিঅ' ক্লিপ ভাইৰেল হৈছে আমিনো কি কৰি দিম তেখেতে এতিয়া অস্বীকাৰ কৰা নাই তেখেতৰ ভইচ হয় বুলি কিন্তু কথাবোৰ চালে বেৰে কোনোবাই এইবোৰ AI এইবোৰ কিবা ভুল তথ্য বুলি ক'ব বিচাৰিছে কিন্তু এটা বস্তু আমি জানো জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিপৰ্টতো কি আহিছে APSCৰ কেলেংকাৰী চাকৰিৰ কেলেংকাৰী কি বুলি ৰিপৰ্ট আহিছে ৰিপৰ্টটো এইটোৱে আহিছে যে আপোনাৰ কোনোবা এজন মুখ্যমন্ত্ৰী সেই সময়ৰ মুখ্যমন্ত্ৰী ঘৰলৈ ৰাকেশ পালে টোপোলা লৈ গৈছে আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী পুত্ৰৰ বিয়াত সোণৰ গহনা দিয়াৰ কথা গোটেই ৰিপৰ্টত ওলাইছে সেই সময়ৰ আমাৰ কৃষক নেতাৰ বিশ্বস্ত মানুহ তাৰ হাতেৰে কথা পাতি মেলি ফোনত ৰাকেশ পালৰ কথা পাতি পইচা 3 লাখ টকা লেনদেনৰ কথা ওলাইছে তো কাৰ কেলেংকাৰী কথা ওলাইছে
চাকৰি কেলেংকাৰী কাৰ দিনত হৈছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1 লাখ 1.5 লাখ চাকৰি দিয়া হ'লে এটাও কেলেংকাৰী আজিলৈকে ওলোৱা নাই। চায়নৰ লেনদেনৰ কথা ওলোৱা নাই। তো কেলেংকাৰী ওলাইছিলে কাৰ ওলাইছিলে? অংগনবাদী চাকৰিৰ পৰা কেলেংকাৰী, APS ACS চাকৰি 50 লাখ 30 লাখ 10 লাখ, এই কেলেংকাৰী কেতিয়া ওলাইছে? কংগ্ৰেছৰ দিনত। আপোনাৰ কয়লা কেলেংকাৰী কেতিয়া ওলাইছিলে? কংগ্ৰেছৰ দিনত। 2G কেলেংকাৰী কেতিয়া ওলাইছিলে? কংগ্ৰেছৰ দিনত। কমনৱেলথ গেমছ কেলেংকাৰী কংগ্ৰেছৰ দিনত। এই কেলেংকাৰীৰ আৰু ইমান কেলেংকাৰীত পুট খাই আছে। 60 বছৰ 65 বছৰ কেলেংকাৰী কৰিলে। এতিয়া সিহঁতৰ DNA এই যে কেলেংকাৰী কৰি তেজত এনেকুৱা কেলেংকাৰী সোমাই গ'ল, এতিয়াও চৰকাৰ নাই তথাপিও কেলেংকাৰী কৰিবলৈ এৰা নাই। দেখিছেন নাই? চৰকাৰ নাই তথাপিও স্বভাৱটো এৰা নাই। চিণ্ডিকেটৰ টকা উঠাব লাগে, কয়লা কেলেংকাৰী পইচা টকা উঠাব লাগে। কথাবোৰ এতিয়া কথোপকথনবোৰ ভাইৰেল হৈছে। ভাইৰেল হৈ অস্বীকাৰ কৰিব চেষ্টা কৰিছে। অস্বীকাৰ কৰিলেও মানুহে জানে। কিন্তু আপোনাৰ চাবলৈ গ'লে কেঁচাকে বিধানসভাত ধৰা পৰিছে মনোৰঞ্জন তালুকদাৰ। পইচা মোটা অংশৰ কথা কোৱা আৰম্ভ কৰিছে। তো সিহঁতৰ কথাই ধৰা পৰিছে। এনে আমাক যিটো বিজেপিয়ে 1.5 লাখ চাকৰি দিছে, 4 অনা ক'তো কেলেংকাৰী ওলোৱা নাই। এইটো চৰকাৰক এনে বদনাম দিব চেষ্টা কৰি, কিন্তু এতিয়া বদনাম দিলে কি হ'ব? যাৰ তেজত যি আছে ওলাবই এদিন নহ'লে এদিন। আৰু এইকাৰণে মই আজিও কৈছো সকলোকে, কংগ্ৰেছৰ এই ভূপেন বৰাই হওক, মীৰা বৰঠাকুৰেই হওক, আৰু যিখিনি আপোনাৰ কংগ্ৰেছ বিৰোধী শক্তি আছে, সিহঁতৰ তেজবোৰ পৰীক্ষা কৰিলে কেলেংকাৰী DNA কেলেংকাৰী ওলাব, বেলেগ একো নোলায়। কেলেংকাৰী ওলাব। তেজে হিৰে সোমাই আছে কেলেংকাৰী তেখেতসকলৰ। চ' মই ভাবো এইটো কোনো অস্বাভাৱিক নহয়। তেখেতসকলৰ লেনদেনৰ কথাবোৰ এতিয়া মুকলিকে ওলাই গৈছে, ধৰা পৰিছে। মই ভাবো যে এইটো যিমান অস্বীকাৰ কৰিলেও ওপৰত ভগৱান চাই আছে। মিছাটো আপুনি দুদিন এনেকে মিছা এনেই অপপ্ৰচাৰ চলাব পাৰে, কিন্তু ভগৱানে চাই আছে, কাকো ক্ষমা নকৰে যে এই কেলেংকাৰী কংগ্ৰেছে কৰিছে আৰু ভুগিব লাগিব। জনগণে এতিয়া চব কথা জনগণৰ সন্মুখত স্পষ্ট হৈছে, নিজে নঙঠ হৈছে ইয়াতে। আজি আমাৰ প্ৰায় 200জনীয়া এখন আমাৰ শাখা শক্তি সমিতি আজি ইয়াতে এই অধিৱেশনত প্ৰথম বাৰ্ষিক অধিৱেশনত গঠন হৈছে। আৰু আমাৰ এই চেঙাজানৰ সদ্য যি নৱগঠিত চেঙাজান পঞ্চায়তৰ খুব বচা মুৰব্বীসকলক লৈ পিনি প্ৰত্যেকখন গাঁও বা প্ৰত্যেকটো ৱাৰ্ডৰ মুৰব্বীসকলক লৈ আজি 200জনীয়া সমিতিখন গঠন কৰা হৈছে। ইয়াতে আপোনাৰ কৃষক শক্তি, শ্ৰমিক শক্তি ইয়াৰ লগতে সংযোজন হৈ আছে। লগতে আৰু 200গৰাকী সদস্যালয় এখন নাৰী শক্তি সমিতিও গঠন ইয়াতে আজি কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ খুব আৰু খুব তীব্ৰ গতিৰে তেখেতলোকে নিজৰ দলীয় কাম কাজসমূহ আগবঢ়াই নিব। আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহিছে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপোনাৰ আমাৰ চেঙাজান পঞ্চায়তটোৰ গণশক্তিৰ কবলত থাকিব আৰু তাৰ প্ৰচেষ্টাৰে আজি কাম অব্যাহত আছে আৰু কাম চলি আছে, চলি থাকিব। আজি আৰম্ভণি হৈছে, আজিৰ পৰা আৰু তীব্ৰ গতিৰে কাম চলি যাব। কিমানখন ৱাৰ্ড দখল কৰা? আমিতো আমাৰ 10খনে ৱাৰ্ড আমাৰ কবলতে আছে বুলি আমি ক'ব পাৰোঁ, স্পষ্ট কথা। আৰু তেনেধৰণে কাম কাজ হৈ আছে। আজি দেখিছে, আজি প্ৰায় 2000 মানুহ ইয়াত উপস্থিত হৈছে। আমি কিছু লোকক আসনৰ ব্যৱস্থা কৰিবও পৰা নাই। 2000 আসন ব্যৱস্থা কৰিছিলোঁ, তাৰো ভৰ্তি হৈ আশে পাশে মানুহ থিয় হৈ আছে, আজি দেখিছে সকলো। গতিকে ৰাইজে গণশক্তিক ছাপোৰ্ট কৰিছে, ৰাইজে গণশক্তিক ভাল পাইছে, ৰাইজে গণশক্তিক লৈ আগুৱাই আহিছে। গণশক্তিৰ দ্বাৰাই চেঙাজানৰ উন্নয়নৰ দিশটো আগুৱাই নিম বুলি ৰাইজে সংকল্পবদ্ধ। গতিকে এই সংকল্পবদ্ধ লৈ আজি অধিৱেশন খুব সফল সমাপ্তি হৈছে। এইখিনিয়ে। জিন্দাবাদ জিন্দাবাদ ধর্মেন্দ্র গণশক্তি জিন্দাবাদ 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 ধর্মেন্দ্র গণশক্তি জিন্দাবাদ। শ্রীযুত হৰেণ চাৰক প্ৰবক্তা চিমেন চাপৰি মহাবিদ্যালয় তেখেতক সম্বোধনা। ইয়াৰ পাছতে আমি সম্বোধন জনাব বিচাৰিছো শিশু টেঙানী খণ্ড শক্তিৰ সম্পাদক শ্ৰীযুত সুজিত শক্তি, তেখেতক সম্বোধনা জনাব। অধ্যক্ষতা সমিতিৰ সদস্যা ৰীতামণি হাজৰিকা। হোৱা হিচাপে যি আমাৰ চেঙাজান নামেৰে যি পঞ্চায়ত আমাৰ নামাকৰণ হৈ আহিছে, এই পঞ্চায়তটো আমি সন্মিলিত গণশক্তি দলৰ
শ্ৰদ্ধাৰ আজি বৃহত্তৰ চেঙাজান অঞ্চলবাসী সমূহ ৰাইজৰ সহযোগতে আজি প্ৰথম বাৰ্ষিক অধিৱেশনখন আয়োজন কৰি আমাৰ আজি আঞ্চলিক সমিতিসমূহ গঠন কৰা হ'ব। আজি এই সভাখনত খন্তেক পাছতে উপস্থিত হ'বহি জোনাই বিধানসভা। भारत माता के जय, भारत माता के जय। मित्र शक्ति जिंदाबाद जिंदाबाद जिंदाबाद, मित्र शक्ति जिंदाबाद जिंदाबाद जिंदाबाद, हरमेटकर शक्ति जिंदाबाद जिंदाबाद जिंदाबाद, हरमेटकर शक्ति जिंदाबाद जिंदाबाद जिंदाबाद। भारत माता के जय, भारत माता के जय, भारत माता के जय। 40 কোটি টাকা খরচ করে জিও ব্যাংক নতুনকে বনাই একদম বড়লৈকে আমি 15 কিলোমিটার মথাউৰি বনাইছো আৰু অসম চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে অহা বছৰ আৰু আমাক ইয়ালৈকে চেঙাজানলৈকে আমাক মথাউৰি লাগে বুলি কৈ থৈছো। এইটো অহা বছৰ 120 কোটি মান দৰকাৰ হ'ব, এইটো আমাক অনুমোদন দিব বুলি কৈছে। আৰু সেইটো যদি হৈ যায় ভাবি চাওক জোনাৰ পৰা একেবাৰে মথাউৰি চেঙাজানলৈকে মথাউৰি আহি পাব। আৰু একদিন যেতিয়া এইটো নৰম হৈ যাব জোনাই জোনাই পৰা বেৰাচাপৰি পৰা মটৰ চাইকেল চলাই ইয়াৰ পৰা এনেকৈ চলাই ব্ৰিজ পাৰ হৈ একদম বগীবিল ঘাটলৈকে মথাউৰি পাৰে পাৰে আমি একদম ডিব্ৰুগড় গৈ পাব পাৰিম। এইবোৰ কাম বৰ সপোন আছিলে, হ'ব জানো লাহে লাহে চব বাস্তৱ হ'ব গৈ আছে। এইকাৰণে এইখন অসম চৰকাৰ, ভাৰত চৰকাৰ, প্ৰধানমন্ত্ৰী মোদীজী আৰু আমাৰ অসমৰ জননেতা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমান ধন্যবাদ দিলেও কম কৰে। আমি কিমান বছৰ ৭৫ বছৰ চেঙাজানৰ এটা পঞ্চায়তৰ কাৰণে ৭৫ বছৰ অনুৰোধ পাইছোঁ আগতে দিলো। ৭৫ বছৰৰ পাছত এতিয়া ওচৰত ডিমৌত এটা ডেভেলপমেণ্ট ব্লক বিডিঅ অফিচ পাম। আৰু আমি মাটিৰ কামৰ কাৰণেও চিচি বৰ্গান যাব নালাগে, জোনাই যাব নালাগে। মাটিৰ কামৰ কাৰণে এতিয়া আমি ডিমাণ্ড এটা দি থৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই ডেভেলপমেণ্ট বিডিঅ অফিচ য'ত হ'ব ডিমৌত, তাতে এটা এলডিচি অফিচ, চাৰ্কুল অফিচো হ'ব লাগে, মণ্ডলৰ গোটেই কাম কাজ তাত হ'ব লাগে বুলি কৈ থৈছোঁ। এইটো লাগে নাই? লাগে নাই? এইকাৰণে যদি লাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক শক্তিশালী কৰিব লাগিব, এই বিজেপি চৰকাৰক শক্তিশালী কৰিব লাগিব, মোদীজীক শক্তিশালী কৰিব লাগিব, প্ৰধানমন্ত্ৰী মোদীজীক। তাৰ কাৰণে মই আহ্বান জনাইছোঁ গণশক্তি আজি শক্তিশালী কমিটি এটা হৈছে আৰু এই শক্তিশালী কমিটিৰ অধীনত বিজেপিৰ লগত একেলগে আলোচনা কৰি একেলগে মুখ্যমন্ত্ৰীক আমি ক'ব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি গণশক্তি যিমান সবল হ'লেও আমি আপোনাৰ চৰকাৰ শক্তিশালী হোৱাটো বিচাৰিছোঁ। সেইকাৰণে বিজেপি, গণশক্তি, UBPO সকলো জাতি জনগোষ্ঠী আমি একেলগে আমি এই চৰকাৰৰ লগত আছোঁ বুলি আমি এইবাৰ প্ৰমাণ দিব লাগিব। এটা দুটা ৱাৰ্ড কৰবাত এৰা ধৰা কৰিব লাগিব, কৰবাত একটা দুটা মেম্বাৰ অদল বদল কৰিব লাগিলেও কৰিব লাগিব, কিন্তু মিলি থাকিব লাগিব। বিজেপি বেলেগকে, গণশক্তি বেলেগকে এইটো নহ'ব, মিলিবই লাগিব। আৰু মিলি মেলি অসমখনক গঢ়িব লাগিব, আমাৰ চেঙাজানক গঢ়িব লাগিব। আমাৰ কৰণীয় বহুত আছে, আমি আমাৰ মাটিৰ পট্টাৰ সমস্যা সমাধান কৰিবলগীয়া আছে, ভিজিআৰ সমস্যা সমাধান কৰিবলগীয়া আছে, ফৰেষ্ট এৰিয়াৰ ঝামেলা মাৰিবলগীয়া আছে, জলডুবি এৰিয়াৰ ঝামেলা মাৰিবলগীয়া আছে, কৰিবলৈ বহুত আছে। এইখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী চৰকাৰেহে পাৰিব, বেলেগে নোৱাৰে। কিয়নো মই আগতো MLA আছিলো, 2006 চনতো MLA আছিলে, চব কংগ্ৰেছ চৰকাৰ আছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আগতো MLA আছিলে, কংগ্ৰেছ চৰকাৰ আছিলে, কৰা নাছিলে। আৰু কংগ্ৰেছ চৰকাৰে নোৱাৰে কেতিয়াও, ইহঁতক 65 বছৰ কাম দিয়া হ'ল, নোৱাৰিলে, কৰিব নোৱাৰে। এইখন বিজেপি চৰকাৰৰ দিনত আপোনালোকে লক্ষ্য কৰিছে 4 লেন আহি গ'ল, 4 লেন নিৰ্মাণ চলি আছে। আপোনালোকে নিজে ডিমৌৰ পৰা কুলি বজাৰ হৈ মথাউৰি হৈ, যিটো মথাউৰি আগতে একটা মটৰ চাইকেল ভালকে চলিব নোৱাৰে, গাড়ীটো দূৰৰ কথা, 2 লেন ৰাস্তা হৈ গ'ল। আৰু
চিমেণ্টৰ সম্পৰ্ক আহি থকা আৰু ইয়ালৈকে আহি থকা ৰাস্তাটো টুৱে আমি একে কাম আৰম্ভ কৰিছোঁ এতিয়া এই দুৰ্গমৰ ৰাস্তা যদি হৈ যায় এইটো টুৱে হ'ব চিমেণ্ট কোলাবিলাৰ এইটো যদি চেঙাগান দলং প্ৰপ'জেল হৈ গ'ল টুৱে হ'ব এনেকে কোনটো যুগত দেখিছিলোঁ মাটিৰ পট্টা আৰু ৭৫ বছৰ ভাৰত স্বাধীন হৈ গ'ল আমি নাগৰিক হিচাপে চালা মাটিৰ পট্টা পোৱা নাছিলোঁ